হাই গাইজ, মৃদুস্মিতা বৰুৱাৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলোৱে? মোৰ বাৰু ভাল বুলি ক'লেও ভাল বুলি ক'ব ডাইৰেক্ট ভাল বুলি ক'ব নোৱাৰি, কাৰণ জগন্নাথৰ পৰা অহাৰ পিছতে মোৰ বমি হ'ল। তাৰপিছত সেয়া ঠিক হোৱাৰ পিছত আৰু জ্বৰ হ'ল, আৰু এতিয়া ভাল পাইছোঁ, অলপ জ্বৰ আৰু অলপ আছে, গাটো অলপ গৰম হৈ আছে। তাৰপিছত আৰু আপোনালোকেতো গম পাইছে, আমাৰ মানে মোবাইলটো হেৰাল, আৰু ঘৰত আহি দেখিলোঁ যে ঘৰৰ মটৰটো চুৰি হৈছে। তো মটৰটো নহ'লেতো অসুবিধা হয়, সেইকাৰণে মটৰটো লগোৱা গ'ল। আৰু এইফালে আমাৰ মা আহিছে মোৰ অসুখ হোৱাৰ কাৰণে, চ' টিকেট কাটি সোনকালে আহি গ'ল মাৰ, যাবই কেইদিনমান পিছত। আজি আমাৰ তাত আলহী আহিছে, আমাৰ সৰু মামীৰ মুনু, ডাঙৰ মুনু আৰু ডাঙৰ মামী আহিছে, লগতে আমাৰ ময়ূৰী মুনু আহিছে। তো আপোনালোকে ভিডিঅ'টো শেষ হোৱালৈকে চাই থাকিব। এতিয়া আমি চাহি প্ৰথমতে খাই লওঁ। আমাৰ মায়ে লাওৰ আগ চলাই আছে। আমাৰ মায়ে কাম আৰু লাওৰ আগ চলোৱা, কলমৌ চলোৱা, কলমৌ কাটা, কলমৌ চলোৱা। আৰু এইফালে আমাৰ মামাই কঠীয়া তুলিছে এই ৰ'দখনত। ভিডিঅ' কৰি আছোঁ। আমাৰ বুনু বেটা এইকেইদিন মনটো মাৰি আছে। আমাৰ মানে কি, আমাৰ বেটাটো ডাঙৰ হৈছে, ইয়াক মানে কইনা এটা লগা হৈছে, সেইকাৰণে মনটো মাৰি আছে। কইনা লগা হৈছে সেইকাৰণে মন মাৰি আছে ই। ভাত পানী খোৱা লোৱা পাতিছে। এতিয়া আমি জল্দি মানে ইয়াৰ কাৰণে এটা কইনা বিচাৰিব লাগিব, আমাৰ ব্ৰুণৰ কাৰণে। ব্ৰুণ এটা ইয়াৰ নিচিনা হোৱাইট কালাৰৰ চাইছোঁ, সেইটোত 5,000 লাগে, আৰু এটা ক'লা কালাৰৰ লাগে, সেইটো 10,000। চ' ক'লাটো 10,000, ক'লাটোৱে আনো নেকি, ক'লা চাই কইনা ইয়াৰ কাৰণে। আৰু এইফালে আমাৰ আজি আহিছে কৃতি, আমাৰ কৃতি, এইজনী আমাৰ কৃতি, আৰু ডাঙৰজনী আমাৰ ময়ূৰী। কৃতি দুয়ো মামী, ডাঙৰ মামীৰ আৰু আমাৰ ময়ূৰী সৰু মামীৰ ছোৱালী আহিছে। কি খবৰ কৃতি? কি খবৰ? ভাল। কি খবৰ কয় কৃতি? এনে হ'লে পেক থকা আমাৰ আপিটোৱে, কিন্তু এতিয়া মনে মনে আছে। কান্দবা ধৰছি দেই, কিবা এটা কোৱা, আমাৰ কৃতি ক'ব দেই কিবা এটা। কান্দবা ধৰছি। কি খবৰ মুনুৰ? ভাল। মুনুৰ এড্ৰেছটো কোৱাচোন ভালকৈ, অসমীয়াতে বাৰু। নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰী ডেকা। আৰু নমস্কাৰ, মাৰ নাম শ্ৰী অৰবিন্দ। আৰু কোন স্কুলত পঢ়া সেইটো কোৱা। 429 নং আলতা প্ৰাথমিক বিদ্যালয়। হয় নেকি? গুড। আৰু আমাৰ কৃতি কান্দি আহিছে, কান্দে এনে হাই। সদ্য কৈ থাকে ফোনত, সদ্য সৰু বাইদেউ বুলি ক'ব নোৱাৰে, সদ্য। এতিয়া কান্দবা ধৰে। এতিয়া কান্দব। কৃতি আৰু বেছি টাইম নাই আৰু কান্দবৰ কাৰণে। আমাৰ কৃতি কান্দি আছে, মাকে ভাত বনাব গৈছিল, মামী ভাত বনাব গৈছিল, আজি মামী ভাত বনাই আছে, ভাত বনাই আছে, সেইকাৰণে কান্দি আছে তাই। আৰু আমাৰ ময়ূৰী ধুনীয়া ডান্স কৰে, আপোনালোকক মই ময়ূৰী ডান্সটো দেখাই আছোঁ। বিহু ডান্স বঢ়িয়া ডান্স কৰে। আমাৰ ময়ূৰীৰে ইউটিউব চেনেল এটা আছে, তথাপিতো দেউতাকে গালি দিয়াৰ কাৰণে ইউটিউব চেনেলটো বন্ধ কৰিব লগা হ'ল।
এটামান ভিডিঅ' দিছিল তাৰপিছত আকৌ বন্ধ কৰি থৈ দিলে ইউটিউব চেনেলটো আৰু নকৰিবলৈ তাই তথাপিতো ধুনীয়া বিহু ডান্স কৰে আপোনালোকক মই দেখাই আছোঁ ডান্সটো আজি বায়কো মাৰি মাৰি পিঠি বহলাও বুলি কৰিব তো আজিলৈ ভ্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব ভিডিঅ'টো তেনেকুৱা বিশেষ একো নহ'ল চিম্পল ভ্লগ তথাপিতো যদি ভাল লাগিছে তেনেহ'লে প্লিজ কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এণ্ড বাই বাই গাইজ বাই বাই